আজি নিউজটোকে চাওঁচোন কি দিছে। নমস্কাৰ, অসমত ফিৰাইছে এটা বিগ ব্ৰেকিং নিউজ আছে। কাইলৈৰ পৰা সকলো বিদ্যালয়ৰে পাঠদান আৰম্ভ হ'ব। গতিকে আপোনালোকে বাধ্যতামূলকভাৱে মাস্ক চেনিটাইজাৰ নিজৰ লগত নিব আৰু আপোনালোক যদি স্কুললৈ নাযায় তেন্তে আপোনালোকক বহিষ্কাৰ পৰ্যন্ত কৰি দিয়া হ'ব। গতিকে আপোনালোকে 100% স্কুললৈ যাবই। অ' শিট, পানী মা চাহ একাপ দিয়া। মা ভাত দিয়া। নিউজ চেনেলটো লগাই দেচোন। ইংলিছ লিখিব নাই। নমস্কাৰ, বিদ্যাৰ্থীসকলৰ বাবে এটা সুখবৰ আছে যে চৰকাৰে পুনৰ 30 দিনৰ বাবে লকডাউন ঘোষিত কৰিছে। গতিকে আজি কোনো ধৰণৰ পাঠদান নহয়। আপোনালোকে কোনো টেনশ্যন ল'বলৈ দৰকাৰ নাই, কাৰণ আৰু 30 দিনৰ বাবে কোনো ধৰণৰ পাঠদান নহয়। আজি আছিলে এইটোৰ পুৱাৰ মুখ্য খবৰ। ধন্যবাদ।